Hello and welcome to my YouTube channel Vlogs with Figuras. আশা কৰো সকলো ভালে আছে। আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি পৰীক্ষাৰ লগতে হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট নম্বৰ 3। ইতিমধ্যে নিউ এডুকেশ্যন পলিচিৰ ওপৰত দুটা পাৰ্ট আগবঢ়াইছোঁ। আপোনালোকে যদি সেই পাৰ্ট দুটা চোৱা নাই তেনেহ'লে চাই ল'ব। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. The NEP 2020 has prepared by নতুন শিক্ষানীতি 2020 খন প্ৰস্তুত কৰি উলিয়াইছিল। অপশ্যন এ কস্তুৰী ৰংগন কমিটি, অপশ্যন বি কোঠাৰী কমিশ্যন, অপশ্যন চি CBSE, অপশ্যন ডি অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কস্তুৰী ৰংগন কমিটি। কস্তুৰী ৰংগন কমিটিয়ে নতুন শিক্ষানীতি 2020 প্ৰস্তুত কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 2. The chairman of NEP 2020 NEP 2020 ৰ চেয়াৰমেন কোন আছিল? অপশ্যনবোৰ হৈছে অপশ্যন এ নৰেন্দ্ৰ মোদী, অপশ্যন বি ডক্টৰ কৃষ্ণস্বামী কস্তুৰী ৰংগন, অপশ্যন চি দ্ৰৌপদী মুৰ্মু আৰু অপশ্যন ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনবোৰৰ ভিতৰত অপশ্যন নম্বৰ বি ডক্টৰ কৃষ্ণস্বামী কস্তুৰী ৰংগন। Next, question number 3. What percentage of GDP will be spent by the Union government in the NEP 2020? New Education Policy 2020 Central Government কিমান শতাংশ GDP বা কিমান পাৰ্চেন্ট GDP তেওঁলোকে প্ৰয়োগ কৰিব? অপশ্যনবোৰ হৈছে অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন চি 7 আৰু অপশ্যন ডি 8। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 6% of GDP NEP 2020 নামত তেওঁলোকে খৰচ কৰিব। পৰৱৰ্তী question number 4. What name has been given to HRD ministry in the NEP 2020? New Education Policy 2020 HRD ministry আৰু কি নাম প্ৰদান কৰা হৈছে? অপশ্যনবোৰ হৈছে অপশ্যন এ ডেভেলপমেণ্ট মিনিষ্ট্ৰী, অপশ্যন বি হিউমেন ৰিসোৰ্স মিনিষ্ট্ৰী, অপশ্যন চি এডুকেশ্যন মিনিষ্ট্ৰী, অপশ্যন ডি নিউ এডুকেশ্যন মিনিষ্ট্ৰী। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এডুকেশ্যন মিনিষ্ট্ৰী। Next, question number 5. In the NEP 2020, the number of 5 is called the stage of. New Education Policy 2020 মতে যেটো প্যাটাৰ্ন আছিলে শিক্ষাৰ ইয়াৰে 5 নম্বৰটোৱে কি বুজাইছিল? অপশ্যনবোৰ হৈছে অপশ্যন এ মিডল ষ্টেজ, অপশ্যন বি ফাউণ্ডেশ্যন ষ্টেজ, অপশ্যন চি সেকেন্ডাৰী ষ্টেজ আৰু অপশ্যন ডি প্ৰিপাৰেটৰী ষ্টেজ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফাউণ্ডেশ্যন ষ্টেজ। পৰৱৰ্তী প্ৰশ্ন question number 6. From which class skill development course will start in the NEP 2020? NEP 2020 ৰ মতে স্কিল ডেভেলপমেন্টৰ ক্লাছ কোৰ্সবোৰ কোনটো ক্লাছৰ পৰা স্টাৰ্ট কৰা হ'ব? অপশ্যনবোৰ হৈছে অপশ্যন এ ক্লাছ 5, অপশ্যন বি ক্লাছ 6, অপশ্যন চি ক্লাছ 7, অপশ্যন ডি ক্লাছ 8। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ ডি ক্লাছ 8। ক্লাছ 8 ৰ পৰা স্কিল ডেভেলপমেন্টৰ কোৰ্স প্ৰদান কৰা হ'ব। Question number 7. In the NEP 2020, what is the minimum class a student should be taught with his mother tongue? নিম্নতম কিমান ক্লাছলৈকে মাতৃভাষাত এটা শিশুক শিক্ষা প্ৰদান কৰা হ'ব নতুন এডুকেশ্যন পলিচি 2020 ৰ মতে? অপশ্যনবোৰ হৈছে অপশ্যন এ ক্লাছ 4, অপশ্যন বি ক্লাছ 5, অপশ্যন চি ক্লাছ 6, অপশ্যন ডি ক্লাছ 7। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ক্লাছ 5। পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাত শিক্ষা প্ৰদান কৰা হ'ব। Question number 8. Which board exam will remove in the NEP 2020? NEP 2020 ৰ মতে কোনটো পৰীক্ষা বোৰ্ডৰ পৰীক্ষা ৰিমুভ কৰা হৈছে? অপশ্যনবোৰ হৈছে অপশ্যন এ 10, অপশ্যন বি 11, অপশ্যন চি 12 আৰু অপশ্যন ডি অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 10। 10ৰ বোৰ্ড এক্সামটো ৰিমুভ কৰি দিয়া হ'ব বা হৈছে। Question 9. NEP was corrected recently in এডুকেশ্যন পলিচি নেশ্যনেল এডুকেশ্যন পলিচি ৰিসেন্টলি কাৰেক্ট কৰা হৈছিল কিমান চনত? অপশ্যনবোৰ হৈছে 2010, অপশ্যন বি 2012, অপশ্যন চি 2014, অপশ্যন ডি 2020। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ ডি 2020। 2020 চনত নেশ্যনেল এডুকেশ্যন পলিচি ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰেক্ট কৰা হৈছিল। Next, question number 10. After how many years a new education policy is being implemented in India? কিমান বছৰৰ পিছত ভাৰতবৰ্ষত এখন নতুন শিক্ষানীতি প্ৰয়োগ কৰা হৈছিল?
অপশনবোৰ হৈছে অপশন এ 34 ইয়াৰ্স, অপশন বি 35 ইয়াৰ্স, অপশন সি 30 ইয়াৰ্স নে অপশন ডি 36 ইয়াৰ্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ ডেফিনেটলি 34 ইয়াৰ্স। 34 বছৰৰ পিছত মানে 1986 ৰ পিছত 2020 চনত নতুন শিক্ষা নীতি এখন পুনৰ প্ৰয়োগ কৰা হৈছিল। Next, question number 11. How many times has education policy come in India so far? এতিয়ালৈকে education policy কিমান বাৰ আনা হৈছে ভাৰতবৰ্ষত? অপশনবোৰ হৈছে অপশন এ 5 times, অপশন বি 4 times, অপশন সি 3 times, 2 times, অপশন ডি 3 times। আৰু অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 3 times। তিনিবাৰকৈ education policy অনা হৈছিলে। এইখিনিতে আপোনালোকক জনাই থওক কেতিয়া কেতিয়া অনা হৈছিল। 1968 ত প্ৰথমবাৰৰ কাৰণে আনা হৈছিল, তাৰপিছত 1986 ত আৰু 2020 এই তিনিটা চনত তিনিবাৰৰ কাৰণে নেশ্যনেল এডুকেশ্যন পলিচি ইমপ্লিমেন্ট কৰা হৈছিল। আপোনালোকে 1968 আৰু 1986 ৰ খিনিও অকনমান থুলমূলকৈ হলেও জানি থব কেতিয়া হৈছিল, কাৰ দিনত হৈছিল, ইয়াৰ মেইন পইণ্টছবোৰ কি আছিলে সেইখিনি জানি থব, কাৰণ সেইখিনিৰ ওপৰতো হয়তো কুৱেশ্যন সুধি দিব পাৰে। নেক্সট, question number 12. According to NEP 2020, vocational classes will start from নতুন শিক্ষা নীতি 2020 ৰ জৰিয়তে ভোকেশনাল ক্লাसेस কেতিয়াৰ পৰা আৰম্ভ হ'ব? অপশনবোৰ হৈছে অপশন এ ক্লাস 5, অপশন বি ক্লাস 6, অপশন সি ক্লাস 8, অপশন ডি ক্লাস 10। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ বি ক্লাস 6। ভোকেশনাল ক্লাसेसবোৰ ক্লাস 6 ৰ পৰাই প্ৰদান কৰা হ'ব। নেক্সট, question number 13. How long did the consultation process of the NEP 2020 last? Consultation process মানে হৈছে যে যেটো ভিতৰুৱা যিখিনি কাম থাকে প্ৰয়োগ কৰাৰ আগে আগে সেইখিনি। নিউ এডুকেশ্যন পলিচি 2020 ৰ কনসালটেশন কামখিনি হৈছিলে অপশন নাম্বাৰ এ 15 জুলাই 2019 to 31st October 2019, অপশন বি 15 জানুৱাৰী 2019 to 31st October 2019, অপশন সি 26 জানুৱাৰী 2019 to 31st October 2019 আৰু অপশন ডি 31st February 2019 to 31st October 2019। অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ সি 26 জানুৱাৰী 2019 চনৰ পৰা 31 অক্টোবৰ 2019 চনলৈকে কনসালটেশন প্ৰসেস অফ NEP হৈছিল। Question number 14. The target of the new education policy 2020 is to provide quality education to every child between the age of 8 to 13 till কেতিয়ালৈ হেতু প্ৰদান কৰা হ'ব বা টাৰ্গেটটো কিমান চনলৈ ৰাখিছিল? অপশনবোৰ হৈছে অপশন এ 2030, অপশন বি 2032, অপশন সি 2034, অপশন ডি 2036। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ 2030। 2030 চনৰ ভিতৰতে এই টাৰ্গেটটো ফুলফিল কৰা হ'ব। গতিকে আজি ভিডিওৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো, যদি মোৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিওটো শ্বেয়াৰ কৰিব আৰু লাইক কমেন্টৰ উপযুক্ত পৰামৰ্শ দিবলৈ নাপাহৰিব। আজিৰ শেষৰটো প্ৰশ্নলৈ Question number 15. Which course has been abolished in NEP 2020? নতুন শিক্ষা নীতি 2020 ৰ জৰিয়তে কোনটো পাঠ্যক্ৰম এলিমিনেট কৰা হৈছে বা এবলিশ কৰি নোহোৱা কৰি দিয়া হৈছে? অপশনবোৰ হৈছে অপশন এ DLED, অপশন বি MPhil, অপশন সি BEd, অপশন ডি অল অফ দা এবভ। অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন নাম্বাৰ বি MPhil। MPhil কোৰ্সটো বৰ্তমানে নাই। গতিকে একেটাই আছিল আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ নতুন শিক্ষা নীতি 2020 ৰ ওপৰত। আশা কৰো ভিডিওটো চাই ভাল পালে। পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম। ধন্যবাদ।